গুড মৰ্ণিং জনাইছোঁ আৰু এয়া মোৰ ৰাতিপুৱা চাহ কাপ ৰাতিপুৱা বাৰু একাপ খালোঁ লাল চাহ আৰু এতিয়া গাখীৰ চাহ এক কাপ বনাই লৈছোঁ কল এটা লৈ লৈছোঁ আৰু চানা অলপ লৈ লৈছোঁ বিস্কুট লৈ লৈছোঁ আৰু ভাত যিহেতু অলপমান দেৰি হ'ব বনোৱা সেইকাৰণে মই চাহ একাপ খাই লওঁ আৰু দেহালৈ খিচিৰি বনাই আনিছোঁ অঁ আৰু এইফালে এইটো বান্দৰ দেহা বান্দৰ চোৱা সেইটো ঐ এইটো বান্দৰ চোৱা বান্দৰ সিটো বান্দৰ দেখিছানে বান্দৰ দেখিছানে অঁ এইটো বান্দৰ দেহা খিচিৰি ৰেডি আৰু দেহা খিচিৰি দিছোঁ চয়াবিন আলু আৰু পালেং শাক অলপমান দি দিছোঁ তেতিয়াহ'লে আমি খাই লওঁ দেহাই মই দেই আহা অহোন খালেনে বাৰু কমেণ্ট কৰি জনাব দেই আৰু এইটো বান্দৰ দেখিছেনে আমাৰ বান্দৰ আহিলে আৰু দিনটোলৈ মানে উৎপাত কৰি থাকিব এইয়া বান্দৰ দেখিছেনে ইমান যে উৎপাত নহয় দৰ্জা মেলি থ'ব নোৱাৰি কুকাৰে চুকাৰে দাঙি লৈ যাব এনেকুৱা বান্দৰকেইটা মানে ইমানেই উৎপাত কৰে নহয় বাৰু তেতিয়াহ'লে আমি এতিয়া খাই লওঁ দেই দেহা খাই মেলি হৈ গ'ল খাই উঠি বান্দৰ খেদিয়াত লাগিলে আৰু যিহে বান্দৰ খেদিছে তাইলৈ যেনিবা ভয়ে কৰিব আৰু ঐটো দেহাক এতিয়া গা ধুৱাই দিম গা ধুই তাই ধুনীয়াকৈ শুই যাব আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ পেজখন সকলোৱে ফ'ল' কৰি দিব বাই বাই